अब भैया सब बताए এখন বিবাহ য'ত নাই কোনো সংগীত হাই উৰুমি। কাৰণ বিবাহৰ প্ৰায় কেইঘণ্টামান পূৰ্বেই এটা দুৰ্ঘটনাত কইনাজনী বাৰুকৈ আঘাতপ্ৰাপ্ত হৈছিল। কইনাজনীয়ে ষ্ট্ৰেচাৰত শুই আছে আৰু দৰাজনে তেওঁৰ ডিঙিত মংগলসূত্ৰ পিন্ধাইছে। এই বিবাহ অনুষ্ঠানখনত কেৱল আত্মীয় আৰু পৰিয়ালৰ সদস্যসকলহে উপস্থিত আছিল। সিদিনা আছিল ডিচেম্বৰ ৮, ২০২০। আৰতি ময়ূৰাৰ ঘৰটো আটকধুনীয়াকৈ সজাই তোলা হৈছিল। কইনাৰ ঘৰলৈ কিছু সময় পিছতেই দৰাঘৰীয়া অৰ্থাৎ বাৰাত আহি পোৱাৰ সময় হৈছিল। দৰা আদৰাৰ সম্পূৰ্ণ ৰীতি নীতি প্ৰায় শেষ হৈছিল। চিৰদিনৰ বাবে সপোনৰ ৰাজকুমাৰৰ হৈ ৰোৱাৰ সপোন দেখিছিল কইনাগৰাকীয়ে। কিন্তু হঠাৎ সকলো যেন মুহূৰ্ততে শেষ হৈ গ'ল। সুখেৰে পৰিপূৰ্ণ ঘৰখন মুহূৰ্ততে যেন উদাস হৈ পৰিল। আৰতিৰ পিতৃ মাতৃয়ে এই ঘটনাক বিশ্বাস কৰিব নোৱাৰিলে। और वो बच्चा जो है बल्ली के साइड जो बंधा हुआ था वो भागता हुआ जा रहा था, तो आसानी से उसको बुला रही थी। बच्चा आगे निकलता जा रहा था, तो उसी के पकड़ने के चक्कर में बल्ली फिसली या पैर फिसला, अब इसको ईश्वर जानते हैं। उस समय कोई छत पे था नहीं, बेटी और वही 4 पोती। যিগৰাকী আৰতিয়ে কইনাৰ সাজত সাজি কাচি দৰা অহালৈ বাট চাই আছিল, সেইগৰাকী আৰতি এতিয়া ষ্ট্ৰেচাৰত শুই আছে। ये सब तो बहुत अजीब ही लगा था कि ऐसा लगा था कि अब ये शादी नहीं होगी। এটা দুৰ্ঘটনাই সকলো সলনি কৰি দিলে। বিবাহৰ প্ৰায় ৮ ঘণ্টা পূৰ্বে আৰতি চাদৰ পৰা পিছলি পৰে। এই দুৰ্ঘটনাটোতেই কইনা আৰতিৰ ৰাজহাড়ডাল ভাঙি যোৱাৰ লগতে সম্পূৰ্ণ শৰীৰত খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰতি। নিকটৱৰ্তী অঞ্চলৰ সকলো চিকিৎসালয়ে তেওঁক চিকিৎসা কৰিবলৈ অস্বীকাৰ কৰিছিল, কিয়নো তেওঁলোকৰ এনে গুৰুতৰ সমস্যাৰ লগত মোকাবিলা কৰাৰ বিশেষজ্ঞতা নাছিল। कुछ सहयोग मिलने के बाद में मुझे आश्वासन मिला कि आप इनको पीजीआई ले चलें। फिर पीजीआई शासन के द्वारा या कुछ संसद जी के द्वारा वहाँ भेजा गया है, लेकिन अभी जो है अभी शिफ्ट नहीं। আৰতিৰ স্বাস্থ্য পৰীক্ষাৰ পিছতেই চিকিৎসকসকলে পৰিয়ালক জনায় যে আৰতি এতিয়া শাৰীৰিকভাৱে সক্ষম হৈ পৰিছে। অনাগত বহু মাহলৈ আৰতিয়ে বিচনাৰ পৰা উঠিব নোৱাৰিব। এই সকলোবোৰ শুনাৰ পাছত আৰতিৰ পৰিয়ালে ভাবিছিল যে আৰতিক দৰাঘৰীয়াই আৰু বিয়া নকৰায়। लेकिन उन्होंने बोला मैं उन्हीं से शादी करूंगा, और ये सब बहुत ही अजीब लगा था उस वक्त। আৰতিৰ পৰিয়ালে দৰা অধ্যেশ আৰু তেওঁৰ পৰিয়ালক দুৰ্ঘটনাটোৰ বিষয়ে সকলো কথা খোলাখুলিকৈ ক'লে। কিন্তু দৰাই কেৱল আৰতিকেই বিয়া কৰাব বুলি শুনি পৰিয়ালৰ লোক আচৰিত হৈ পৰিল। वजह कुछ नहीं थी, बस पसंद की बात है और प्यार था जो सब लोग का, और भगवान का भी किया गया है कि चलो ठीक है, जो किस्मत में था मेरे नसीब में था वही मुझे मिला है, कोई दिक्कत नहीं है। तो इसमें हुआ था कि छोटी बहन के साथ शादी कर लो, मैंने मना कर दिया, नहीं ऐसा नहीं है, जो है वो उन्हीं के साथ करेंगे। অৱধেশে ক'লে, মই আৰতিক যিকোনো স্থিতিতেই মোৰ পত্নীৰ মৰ্যাদা দিম। তেওঁ যিমান বেয়াকৈ আঘাত পালেও মই তেওঁকেই বিয়া পাতিম। এই সিদ্ধান্তটো শুনি আৰতিৰ পৰিয়ালৰ লোকৰ চকুৰে বৈছিল অনৰ্গল চকুপানী। আৰতিৰ চিকিৎসা আৰু চিকিৎসকসকলৰ পৰামৰ্শ লৈ তথা বিশেষ অনুমতিৰে তেওঁক ঘৰলৈ অনা হৈছিল। অৱধেশে আৰতিৰ কপালত আঁকি দিছিল সেন্দুৰীয়া বোল। অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী লোকৰ চকুৰে বৈছিল চকুপানী। বিবাহৰ পাছত নিজ শহুৰেকৰ ঘৰত যোৱাৰ ৰীতি নীতিৰ বিপৰীতে আৰতিক লৈ যোৱা হৈছিল হস্পিতাললৈ। चोट आ गई मुझे, और उसके बाद मेरे ससुराल वाले को बताया गया कि ऐसी ऐसी बात है। तो फिर वो सारी व्यवस्था कर लिए थे, फिर वो बोले कि ठीक है,
मैं बारात लेके आ गई, मेरे हस्बैंड बोले कि जैसे भी है मैं अब शादी उन्हीं से करूँगा। हमारे बहनोई एक मिसाल कायम किए हुए हैं कि यहाँ तक कि आज तक फिल्मों में देखा जाता था कि हाँ इस तरह से किया जाता है। एक फिल्म को, नाटक को दूर करते हुए रियल लाइफ में एक बहुत बड़ी भूमिका निभाए हुए हैं कि हाँ मैं उसी लड़की से शादी करूँगा जिससे हमारा रिश्ता तय हुआ होगा। পৰৱৰ্তী দিনত আৰটিৰ এটা অপাৰেশ্যন কৰিবলগীয়া হ'ল আৰু সেই অপাৰেশ্যনৰ সন্মতি প্ৰমাণপত্ৰখনত তেওঁৰ স্বামী অৱধেশে স্বাক্ষৰ কৰিছিল। हमने इसमें ऑपरेशन करके हड्डी को सही किया है और स्क्रू लगा करके नसों पे से दबाव हटा दिया है और जो नसों को कवर करने वाली झिल्ली होती है ड्यूरा, उसको हमने रिपेयर कर दिया है। पर जो पैरों में कमजोरी है वो तो हमारे हिसाब से 6 महीने से 1 साल लगेंगे और उसमें धीरे धीरे करके सुधार होगा। এতিয়া অপেক্ষা মাথো আৰটি সুস্থ হৈ উঠাৰ। তেওঁ সুস্থ হৈ সশৰীৰে নিজৰ শহুৰেকৰ ঘৰলৈ যোৱাৰ সপোন পুহি ৰাখিছে। অৱধেশে প্ৰতিটো খোজতেই আৰটিক সহযোগ কৰি আহিছে। আৰটি ভাঙি যোৱা যেন পালে অৱধেশে তেওঁক উৎসাহিত কৰে। भगवान से उम्मीद जताता हूँ कि ईश्वर इन्हें भोलेनाथ सकुशल ठीक करें और मैं अपनी बेटी की विदाई धूमधाम से फिर से कर सकूं। এয়া সত্য যে জীৱনত এজন ইমান মৰমীয়াল আৰু যত্ন লোৱা জীৱন সংগী পালে সকলোবোৰ সঁচাকৈয়ে সুন্দৰ হ'ব। নেশ্যনেল ডেস্ক, ETV ভাৰত অসম। এনেধৰণৰ অধিক ভিডিঅ'ৰ বাবে ডাউনলোড কৰক ETV ভাৰত।